Hello guys, new blog of Assam Boy channel. কি কম বহুত দিন ব্লগ দিব পৰা নাই, কিবা অসুবিধাৰ কাৰণে নাই বুজিয়া নাই। আজি এনে ব্লগটো দিম বুলি ভাবি আছো। এনে কি কৰি থাকিম, আমি অলপ ফুৰিম বুলি ভাবিছো। এনে আমাৰ এই কি ধুনীয়া ধুনীয়া জেগা, এই ধুনীয়া এনেকুৱা জেগাত ফুৰিব আহিম বুলি ভাবি আছো। আৰু বেয়া একেদিনটো গমেই পাই ধান কটা দিন, ধান কাটি আছে মানুহবিলাক। আৰু একেদিন খেতিৰ চিজন, বেহাৰ চিটাইছে মানুহবিলাক, বেহাৰ খেতি কৰিছে। সেই বেহাৰ খেতি চাবলৈ আহিছোঁ। আমাৰ ইয়াত কৰিছে, আমাৰ সমষ্টি কৰিছে বেহাৰ গাড়ী, ধুনীয়া লগা দৃশ্য হয়নে নহয়। সেইকাৰণে অলপ স্কিপ নকৰে, সকলোকে বেছি দীঘল নহয়, অলপমান হ'ব, যিটো বহুত ভাল হ'ব। এনেকৈ ভিডিঅ'টো চাওকচোন গাইছ। এয়া কি ধুনীয়া দৃশ্য, কি ধুনীয়া লগা বেহাৰ খেতি গাইছ, ইমান ধুনীয়া লগা গাইছ। এইয়া বেহাৰ ধুনীয়া লাগে বুঝলে। হঠাতে এটি উন্মাদনা মোৰ ইয়াতে, এটি সম্ভাৱনা কথাতে কয় উন্মাগৰা, উলাহত মই আপোন পাহৰা। তোমাকে দেখিলে ইমান দীঘল দিব পৰা নাই একেদিন, আৰু দিব চেষ্টা কৰি। ইমান ধুনীয়া আমাৰ বাৰীত, বেছি দীঘল নহয়, এইখিনি দিছোঁ। দিব পৰা নাই দীঘলটো, দিম অতি সোনকালে। ভাল ধুনীয়া ধুনীয়া ব্লগ দিম আৰু দি থাকিবলৈ চেষ্টা কৰিছোঁ। এয়া গাইছ, এইয়া বান্দাৰ, এইটো বান্দাৰ সখী, গাইছ বান্দাৰ, গাইছ বান্দাৰ। দীঘল দিব পৰা নাই, আৰু দিবলৈ চেষ্টা কৰিম। মানে দিম বুলি ভাবিছোঁ, দিম গাইছ নিম ব্লগ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইকটো কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনিয়ে।